এই আমি যাই আছোঁ, এই লাইনটো বেয়া হৈ আছে, ইমান ভালকৈ যাই আছোঁ, যাবলৈ দিছে ছাৰ আগতে। এতিয়া মানে এই পাঠশালাৰ ৰাস্তা এইটো পূৰা পানীয়ে পানী, একদম পানীয়ে পানী হৈ আছে একদম। এতিয়া আমি যাম। এতিয়া মই এই সৰুপেটাৰ এই কণ্ট্ৰল ৰুম পালোঁ। এইটো কণ্ট্ৰল ৰুম সৰুপেটাৰ আমাৰ। এইটো ইয়াতে আছে, ইয়াৰ নামটো কি? হেমন্ত দাস। হেমন্ত দাস। ইয়াতে কণ্ট্ৰল ৰুমত কৰে কাম। আৰু এজন আছে, আৰু এখেত আছে, নামটো কি আছিল? প্ৰদীপ ৰামচাৰী। প্ৰদীপ ৰামচাৰী। কি কৰে ইয়াতে? কি কৰে? কণ্ট্ৰল ৰুমত ডিউটি এখেতৰ এতিয়া বৰ্তমান ডিউটি। আমাৰ এই কণ্ট্ৰল ৰুমতে এনেকৈ এই মেচিন থাকে, ইমান বহুত মেচিন আৰু লাইন বৰ্তমান আমাৰ ফল্টি হৈ আছে সৰুপেটা। আমি সৰুপেটাৰ ফল্টি মাৰিব যাম এতিয়া। ইমাহা মেচিন এই চব চাই লওক। এই দাদাজনে কথা পাতি আছে, পাব্লিকে ফোন কৰি আছে, লাইন নাই। চবকে লাইনটো লাগে, আমাৰো লাইনটো দিব পাৰিলে আমাৰো ভাল দেচোন। আমিও তাকে চেষ্টা কৰি আছোঁ, লাইনটো দিয়াৰ কাৰণে চেষ্টা কৰি থাকোঁ। এইবিলাক মেচিন এনেকৈ তাঁৰ, তলেদি তাঁৰ আহে, ট্ৰেন্সফৰ্মাৰ এই বাহিৰত আছে 33,000-ৰ। বাহিৰৰখিনি বস্তুখিনিও দেখাই দিম। এইখিনি বৰ্তমান চাই লওক। এইফালেও আছে, এইখন বাইক ইয়াতে থৈ দিছে। এইফালেও আছে সেইটো ৰুমত। এতিয়া আমি বাহিৰলৈ যাই আছোঁ, বাহিৰৰ ভিউখিনি দেখাই আছোঁ। এই ট্ৰেন্সফৰ্মাৰ 33,000-ৰ লাইনটো সেইফালৰ পৰা আহিছে, আহি ইয়াতে ট্ৰেন্সফৰ্মাৰত আহিছে। ট্ৰেন্সফৰ্মাৰৰ পৰা 11,000 11 kV হৈ ওলাই যায়। সেই 11 kV-টো যায় আৰু আকৌ ট্ৰেন্সফৰ্মাৰত যায়। ট্ৰেন্সফৰ্মাৰৰ পৰা আমাৰ ঘৰৰ যিটো লাইন আহে 440, সেই লাইনটো সেই ট্ৰেন্সফৰ্মাৰৰ পৰা ওলাই আহে। বহুত প্ৰচেছ আছে, চবখিনি এদিন দেখাই দিম। এইটো 33 ট্ৰেন্সফৰ্মাৰ হয়। এইটো 33 kV। ইয়াৰ পৰা ট্ৰান্সফাৰ হৈ তেনেকৈ যায় এইটো সৰুপেটা 11 kV, সেইটো ভৱানীপুৰ 11 kV, আৰু এইটো যে লাইন গৈছে সেইটো টাটা, সেইটো এনেকৈ যে গৈছে সেইটো 33 kV আমাৰ সৰুপেটা কণ্ট্ৰল ৰুমৰ পৰা গৈছে বাইপাছ। আৰু যে ডাঙৰ ডাঙৰ খুঁটাবিলাক দেখা পাইছে সেইটো হ'ল শালবাৰী 33 kV আমাৰ ইয়াৰ পৰা যায়। মানে শালবাৰী 33টো ইয়াৰ পৰা গুচি গৈছে, ইয়াৰ পৰা গুচি গৈছে। আচ্ছা। আৰু ইয়াৰ পৰা টাটা 33টো ইয়াৰ পৰাই পায়। এইটো আমাৰ 33 ট্ৰান্সফৰ্মাৰ। এতিয়াতো আমাৰ ডিপুৱালি, ডিপুদা বুলি মাতো আমি। এইবাৰ এইটো বেৰেল মাৰিব, ৰৌমাৰী ফিডাৰ। এইটো ওপৰত এইটো ৰৌমাৰী SDC লাইন। SDC লাইন দেচোন কৈ দিয়ে অলপ এইটোৰ বিষয়ে, লাইটটোৰ বিষয়ে ক'ত গৈছে। এইটো আমি লাইনটো মাৰিহে চাম, SDC লাইন এইটো। এতিয়া আমি তাৰ টেষ্ট কৰি চাওঁ, ৰলা নৰলি আমি আৰু চাব যাম বাছ। যক যাম চব দেখাই থাকিম একদম। এইহে মেইন কথা। এতিয়া জাকলাখান ওপৰত লগাই দিছে, লগাই দি এতিয়া বেৰেলটো মাৰিব। আমাৰ ডিপুদাই উঠি যাব, গপ গপকৈ উঠি যাব একদম, আকৌ টেনশ্যন নহওকে, মানে ভয়ে নকৰে, মানে একদম ভয়ে নকৰে। এই ডিপুদাই এই তাতে সেই বেৰেল মাৰি আছে, ভালকে মাৰি দি ডিপুদা। ৰৌমাৰী ফিটাৰ বৰ্তমান ষ্টাৰ SDC অফিচত হৈ গেল। এইটো ফিটাৰ ক্লিয়াৰ। ৰাস্তাত মাছ মাৰি থকা দেখা পাই মানে অলপ ৰৈ দিলোঁ, মাছ চালোঁ, ধুনীয়া মাৰি আছে, মাছ বহুত আছে। তথাপিতো ঠিক আছে বাৰু, যি হ'ল হ'ল, মাছ চালোঁ। এতিয়া আমি মিলন বজাৰ যাম, তাতে মানে 11ৰ পষ্ট এটা পানীত উটুৱাই লৈ গ'ল। তাৰবিলাক পানীত পৰি আছে, তাৰে সেইকাৰণে আমি মানে জাম্পাৰটো কাটি দিব লাগিব। জাম্পাৰটো কাটি দিলে নহ'ব, এইটোৰ পৰা মানে এইটো পষ্টৰ মানে কি তাৰখিনিয়ে কাটি দিব লাগিব জাম্পাৰটো, কাৰণ খুঁটাটো পানী উটুৱাই লৈ গ'ল না। তাৰ কাৰণে মানে এই যোৰা খুঁটা, এই দুটা খুঁটা মানে ঢৌ লাগি আছে, কোব মাৰি আছে, মানে কোবে আছে একদম, মানে বাতাহত যেনেকৈ মানে গাছ লৰে তেনেকৈ কোবাইছে। সেইকাৰণে মানে ইয়াতে কাটি দিব লাগিব। সেইটো আমাৰ কৃষ্ণদা লাইনমেন, তেখেতে ওপৰত উঠছে, তেখেতে কাটি দিব, ধুনীয়াভাৱে কাটি দিব। সেই তাতে তাৰবিলাক আপোনালোকে দেখা পাইছে কিজানি, নহয়তো মই মানে কি জুম কৰি দেখাই দিম একবাৰ পিছত ধুনীয়াকৈ।
সেই দাদাই হেকচো দি কাটি আছে, কাটি দিয়াৰ পাছত আমি মানে পিছৰ ভিডিঅ'খিনি দেখাম। এতিয়া মই একো নকওঁ, দাদাৰ কাটা হ'বই আৰু হৈ গ'ল কাটা। ঠিক আছে, বঢ়িয়া বঢ়িয়া। টান 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 হৈছে। ওকে ওকে, এই এটা সাইড ৰচিজৰ এটা সাইড এৰি ৰচি কৰা, এটা সাইড এৰি এটা সাইড এৰি এটা সাইড এৰি পার্সিংই যাব এটা সাইড এৰি না জড়ি জড়ি দাল পার্মানেন্টলি হল জড়ি দাল এই হে সাইড তৈরি দিছো জড়ি ঘৰৰ সিঙি নাযায় দেই, এলডি তারিখেও সিংব। একদাল রেডি এই পানীৰ ধাৰত ইয়াতে মানে কি দলঙৰ তলৰ মাটিটো খান্দি লৈ নি আছে, এই তলেদি মানে কি গোটেইখিনি খান্দি লৈ গৈছে, এই তলৰ মানে একদম ফপলা হৈ গৈছে একদম, মানে সেই তলৰ এই পিছখিনি মানে ৰাস্তাটোৰ সেইখিনি পিছখিনি তলত নামি পৰিব, খহি পৰিব আৰু মানে অলপ 5 মিনিট 10 মিনিট গেলিয়ে পৰিব আৰু চব মানুহখিনিয়ে মানে এতিয়া ৰাস্তাটো ব্লক কৰি দিছে, দলংখনে তাৰ পাত দি দিছে, ইয়াতে পাত চাত দি দিছে বন্ধ কৰি দিয়াৰ কাৰণে। এই আমাৰ এইটো মানদান্দা, এইটো চাইডি এই জৰি কচি আছে, আমি এই খুঁটাটো আমি সেই চিঙলো, এইটো মিলন বজাৰ, এইটো এই মিলন বজাৰ কয়, মিলন বজাৰ এখনি সৰু বেটা, এইটো হ'ল পুৰণ ভৱানীপুৰ। দাদা কওঁ কি কৰিলোঁ এইটো কথাটো, পুরন ভবানীপুর এই তারে কাটি দিলো আৰু খুঁটা বাগিবৰ কাৰণে তারে কাটি দিলো খুঁটা বাগিৰিবৰ কাৰণে তাহৰি কাটি দিলোঁ, এই সেইফালে খুঁটা বাগিৰি বসছি, মই জুম কৰি দেখাম অলপ পাছত ভালকৈ। জুম কৰি আছো বৰ্তমান। অঁ এই মানদান্দাৰ এই হ'ল জয়দাল কচ, এই হেমন্ত দাইও ধৰি দি আছে এইটো। কামখিনি কৰি চব আমি গোটেইকেইটাই এতিয়া কণ্ট্ৰল ৰুমৰ ফালে আহিলোঁ। এতিয়া আমাৰ কণ্ট্ৰল ৰুম, সৰু বেটা কণ্ট্ৰল ৰুম এইটো। এতিয়া আপোনালোকেতো গম পালেই কিমান কি কষ্ট হয় দিনটোত লাইনটো দিয়াৰ কাৰণে, এনেকৈ সেই হ'লে মানে পাব্লিকেও মানে কি কথাখিনি বুজি পালে ভাল লাগে, কিন্তু কিছুমানে মানে কি অলপ বেয়াকৈ কৰিলে অলপ মন চন বেয়াও লাগে দেচোন আমাৰ। এতিয়া কণ্ট্ৰল ৰুম পালোঁ, কণ্ট্ৰল ৰুমৰ মোবাইল চাৰ্জ নহয় গৈছে, ৰাতিপুৱাৰ পৰা পূৰা ঘূৰি আছোঁ না একদম, কালি ৰাতিয়ে চাৰ্জ দি থৈছিলোঁ, গতিকে এতিয়া চাৰ্জ অলপ দি লওঁ কণ্ট্ৰল ৰুমত। তাৰপাছত এতিয়া বাই বাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দাপাই দিব।
আৰু লাইক কমেণ্ট গিলাখান মাৰি থাকো মাৰি থাকিলে মানে কি ভাল লাগে আৰু কমেণ্ট মাৰিলে ভাল লাগে তাই মনটো মানে সান্তনা পায় মানে একদম এটা দে এতিয়া বাই বাই